I have 2 children. Another is coming next summer. Will you hate him as you hate me? মা আগো দাদা মা তাও তুমি কও আমি তোমার আপন না আমি তোমার কেউ হাই ফ্ৰেণ্ডছ মোৰ অসমীয়া চেনেল আপোনাক অভিনন্দন জনাইছোঁ তো ফ্ৰেণ্ডছ আপোনালোকে নিশ্চয় শুনি আছে কেইদিনমানৰ পৰা মিয়া কবিতা তো পিছে মিয়া কবিতা কি এই মিয়া কবিতা বহুতো সাহিত্যিক শিক্ষাবিদসকলে চৰ্চা কৰি মিয়া কবিতাৰ বিষয়ে জ্ঞান দিব বিচাৰিছে বা মিয়া কবিতা ওলাব বিচাৰিছে পিছে এই মিয়া কবিতা মিয়া বুলি ক'লে আমাৰ যিবিলাক মুছলমান মানুহ আছে সেইবিলাকৰ মাজত কিছুমান মানুহৰ ভাষা মিয়া ভাষা বঙালী ভাষা যেনে কওঁ আমি মৌখিক ভাষা বুলি কোৱা হয় ইয়াক তো মিয়া ভাষা এটা মৌখিক ভাষা তো মিয়া বুলি ক'লে কোনো গালি দিব নোৱাৰি কোনো বেয়া পাব নোৱাৰি কাৰণ মিয়া মানে এটা পৰিচয় তো আমি মিয়া হলে যে বাংলাদেশী বা মিয়া হলে যে আমি জাতি ঘৰ মাটি ভেটি নষ্ট কৰিম বা মিয়া বুলি পৰিচয় দিব নোৱাৰিম সেইটো এটা কথা নহয় আমি সঁচাকে মিয়া আমি অসমীয়া আমি অসমৰ জাতি আমি সকলো আমি মিয়া বুলিহে বাংলাদেশী নহয় আমি মিয়া বুলি কোনো ভাষা ব্যৱহাৰ নকৰোঁ কাৰণ আমাৰ জাতীয় ভাষা অসমীয়া ভাষা তো আমাৰ মৌখিক ভাষা অসমীয়া ভাষা বা মিয়া ভাষা তো মিয়া ভাষা যিদৰে আপোনালোকে জানে নাগাসকলৰ বড়ো ৰাভাই সেইসকলৰ যিবিলাক মৌখিক ভাষা বেলেগ বেলেগ কিন্তু সিহঁতৰ লিখিত ভাষা অসমীয়া তো সিহঁতে যে নিজৰ ভাষা ব্যৱহাৰ কৰে তথাপিও আমাৰ অসমীয়া জাতি ধ্বংস নহয় তো আমি মিয়া ভাষা বুলি ক'লে বা মিয়া ভাষা বা মিয়া কবিতা বুলি ক'লে আমি অসমৰ জাতিক ধ্বংস নকৰোঁ আমাৰ অসমীয়া জাতি বা আমাৰ অসমীয়া ভাষা নষ্ট নহয় তো আমি মই নিজেও মিয়া মই নিজক মিয়া বুলি পৰিচয় দিম মই নিজে মিয়া মই নিজে অসমীয়া মই ভাৰতীয় মই সকলো আপুনিও যদি মিয়া হয় আপুনি যদি অসমীয়া হয় আপুনি যিটো ভাষাৰে নহওক কিয় আপুনি নিজে পৰিচয় দি যাব কোনো ভয় নাখাব প্লিজ সাবস্ক্রাইব এণ্ড প্ৰেছ দ্য বেল আইকন